নমস্কাৰ আমাৰ কাম চলি আছে গহপুৰ দেনদৰা গাঁৱলৈ সোমাই অহা পথটোৰ কাষত আপোনালোকক দেখাই আছোঁ আমি এফালে গহপুৰ টাউনখন এফালে দেনদৰা গাঁৱৰ ৰাস্তা এইটো সোমাই আহে এফালে আমাৰ কাম চলি আছে ফল চিলিং ৱায়াৰিঙো আমিয়ে কৰি আছোঁ মালিক আমাৰ এইফালে আমাৰ ফ্ৰেমিং প্ৰায় কমপ্লিট হৈছে আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ এইফালে বৰ্ড চাফা কৰি আছে আমাৰ নয়নজ্যোতি বৰ্ডলৈ এইফালে ফ্ৰেমিং হৈ গৈছে আৰু এইফালে হৈছে বাথৰুমো হৈ গৈছে মানে প্ৰায় ফাৰ্ষ্ট ফ্ল'ৰৰ কাম 70% মান কমপ্লিট হৈছে আৰু মানে আমি ৱাৰটো এতিয়া ফচালে ইয়াত কমপ্লিট হৈছে বুলিয়ে ক'ব পাৰি ইফালেও ফ্ৰেমিং আছে ইয়াত হ'ব আমাৰ জিপছন বৰ্ড আৰু ইয়াত হ'ব আমাৰ PVC আৰু এইফালে বাহিৰতো হ'ব বাহিৰৰ কামখিনি কৰাই নাই ভিতৰখিনি কমপ্লিট কৰি লওঁ তাৰপৰা বাহিৰৰ ফালে লাগিম আৰু বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো আমি প্ৰায় 40 আৰু 60 mm জিআই ইউজ কৰি আছোঁ এইফালে 60 mm এইটো সেকশন 40 এইফালে দেখিছে এজন আমাৰ হেড মিস্ত্ৰী পুৰা এইফালে চাই দিয়ক আপুনি এজন আমাৰ হেড মিস্ত্ৰী আৰু এইফালে আমাৰ ভিনি টেপ ধৰি আছে আৰু এইফালে এজনে আৰাম কৰি আছে গোসাঁই ঘৰৰ ভিতৰত সোমাই কষ্ট হৈছে বোলে